আজিৰ কুইজ প্ৰতিযোগিতাত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি 10টা কুৱেশ্যন লৈ আহিছোঁ, তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব। তো ষ্টাৰ্ট কৰোঁ আমি প্ৰথমটো কুৱেশ্যন। অসমৰ শেষ ৰজা কোন আছিল? গবৰ ৰাজা, অপশ্যন বি চুকাফা, অপশ্যন চি পুৰন্দৰ সিংহ, অপশ্যন ডি যোগেশ্বৰ সিংহ। কাৰেক্ট এনচাৰ ইজ পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 2। অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল? দ্বিতীয় অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি হিমন্ত বিশ্ব শৰ্মা, অপশ্যন ডি বিমলা প্ৰসাদ চলিহা। বিষ্ণুরাম মেধি। ইয়া কাৰেক্ট, অপশ্যন বি বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন। মহাকাশত যোৱা ভাৰতৰ প্ৰথম পুৰুষ বা মহিলা কোন আছিল? অপশ্যন এ ৰাজেশ শৰ্মা, অপশ্যন বি ৰাকেশ শৰ্মা, অপশ্যন চি কল্পনা চাওলা, অপশ্যন ডি সুনিতা উইলিয়ামস। রাকেশ কারেক্ট। ইয়াস, আমার মনে আছে এগুলো পড়তে যাও। কোশ্চেন নম্বৰ 4। মীৰাবাই চানু কোনটো খেলৰ সৈতে জড়িত? অপশ্যন এ বেডমিণ্টন, অপশ্যন বি ভাৰোত্তোলন, অপশ্যন চি বল খেল, অপশ্যন ডি এইবোৰৰ কোনোটাই নহয়। কি অ্যান্সার নি? ভাৰোত্তোলন, ওয়েট লিফটিং। 5 নম্বৰ কোশ্চেন। নরেন্দ্র মোদী স্টেডিয়াম কত অবস্থিত? এভরিওয়ান knows it. Question number 6. ৰাজ্য সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ হৈছিল? অপশ্যন এ বাহী, অপশ্যন বি জোনাকী, অপশ্যন চি সুৰভি, অপশ্যন ডি জোনবীৰ। সুৰভি। বাহী, কাৰেক্ট এনচাৰ ইজ বাহী। 7 নম্বৰ কুৱেশ্যন। অসমৰ প্ৰথম মেডিকেল কলেজ কোনখন? অপশ্যন এ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়। মানে ই অসম চিকিৎসা মহাবিদ্যালয় কয় ডিব্ৰুগড়। 8 নম্বৰ কুৱেশ্যন। নৰনাৰায়ণ সেতুই পঞ্চৰত্ন নগৰখনক কোনখন নগৰৰ সৈতে সংযোগ কৰে? অপশ্যন এ কলিয়াবৰ, অপশ্যন বি তেজপুৰ, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি যোগীঘোপা। কাৰেক্ট। 9 নম্বৰ কুৱেশ্যন। নীতি আয়োগৰ সভাপতি কোন? অপশ্যন এ ৰাজীৱ কুমাৰ, অপশ্যন বি অৰবিন্দ সুব্ৰমণ্যম, অপশ্যন সি অমিতাভ কান্ত, অপশ্যন ডি নৰেন্দ্ৰ মোদী। কাৰেক্ট এনচাৰ ইজ নৰেন্দ্ৰ মোদী। 10 নম্বৰ কুৱেশ্যন। অসমত 1942 চনৰ বিপ্লৱৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যন এ কনকলতা বৰুৱা, অপশ্যন বি কমলা মিৰি, অপশ্যন চি কুশল কোঁৱৰ, অপশ্যন ডি মণিৰাম দেৱান। কনকলতা বৰুৱা 1942। কনকলতা ছিল। Yeah, that's it for today.